খুব ভাল হৈছে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে শিক্ষা লৈ পেলাই বহুত মানুহবিলাকে চাকৰি বিচাৰে চাকৰি নাপায় এনে বহি থাকে মনটো ভাল নালাগে কিন্তু ৰিজনেল গ্ৰুপে আজি ইয়াত বিনামূলীয়াকৈ যিটো ইলেক্ট্ৰিচিয়ান আৰু বিউটিচিয়ান যিটো ইয়াত মানে ট্ৰেইনিং দিছে দি পেলাই মানে দিৱাই পেলাই যিটো আমাৰ ল'ৰাবিলাকে যিটো এতিয়া মানে ইলেক্ট্ৰিচিয়ান যিখিনি ট্ৰেইনিং ল'লে মানে 40 দিনত এখেতসকলে এক্সপাৰ্ট হৈ গ'ল বিউটিচিয়ানবিলাক যিটো আমাৰ ছোৱালীবিলাকে আছে এখেতসকলে বিউটিচিয়ান ট্ৰেইনিং ল'লে তো এখেতসকলে এতিয়া নিজে নিজে সেইটো মানে এইটো কি কয় সেল্ফ এমপ্লয়মেণ্টটো আমাৰ আহি গ'ল আৰু যিটো দেখিছে কিছুমানটো এতিয়া প্লেচমেণ্ট পাই গ'লে আৰু বাকীটো ইয়াতে আমাৰ নিজে নিজে মানে কাম কৰি খাব পাৰিব বিউটিচিয়ানে হওক আমাৰ কি কয় ইলেক্ট্ৰিচিয়ান হওক আমি ভাল লাগিছোঁ আৰু ভাল পাইছোঁ তো ভৱিষ্যত আমি আশা কৰিছোঁ যিহেতু ৰিজনেল যিটো গ্ৰুপ যি এটা মানে চেষ্টা কৰিছে যিটো আণ্ডাৰটেকিং সেইটো আৰু মানে মানে আগুৱাই আহক ইয়াৰ কাৰণে আমিও যিমান পাৰে আমি সহায় কৰিম কাৰণ মানে এখেতসকলে অহা মানে আমাৰ ল'ৰাবিলাকক মানে এখেতসকলে সহায় কৰা যেনেকৈ ট্ৰেইনিং দি পেলাই প্লেচমেণ্ট দিয়া হ'লে ট্ৰেইনিং মানে দিলে বিউটিচিয়ান মানে হৈ গ'ল এইবিলাক আমাৰ কাৰণে খুব ভাল চবেতো চাকৰি নাপায় তেনেকুৱা ট্ৰেইনিং কৰি পেলাই আমাৰ যিটো সেল্ফ এমপ্লয়মেণ্টটো আমি ল'ব লাগিব আৰু এই ব্যৱস্থাটো এই ৰিজনত আমি পাইছোঁ মই বিশেষকৈ ৰিজনীয়া আৰু মানে লোকভাৰতী এডুকেশ্যন ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলক মই ধন্যবাদ দিম এই তেনেকুৱা মানে স্কিল ট্ৰেইনিঙৰ কাৰণে ইমানখিনি মানে ল'ৰা ছোৱালীক সিহঁতে ট্ৰেইন কৰিলে এতিয়া প্লেচমেণ্টো পাইছে মানে এনেকুৱা মানে যে চিন্তা কৰি পেলাই আমাৰ পিছপৰা এৰিয়াত তেখেতসকলে চিন্তা কৰিছে সেইটো কাৰণে বহুত ভাল লাগিছে ল'ৰাবিলাকে এতিয়া কৈছে কিছুমানে প্লেচমেণ্ট পাইছে বহুত ভাল আৰু মই পিছলৈও তেনেকুৱা কৰি থাকিব বুলি মই আশা ৰাখিছোঁ আৰু মানে তেনেকুৱা মানে জাতীয় আমাৰ বহুত লাগে গতিকে আজি সেইটোকে মই এই দুটা অৰ্গেনাইজেশ্যনটো মই ধন্যবাদ দিম থেংক ইউ